Superman ঘোষা দেখিম ব্লেছ সোল অকল সৰু ল'ৰা ছোৱালী থাকে যাৰ মেটাবলিজম সাংঘাতিক ভাল হয় কিন্তু এটা সময়ৰ পিছৰ পৰা সেইটো বস্তু নোহোৱা হৈ যায় ইট ৱেয়াৰ্ছ অফ গতিকে আমি উই হেভ টু বি ভেৰি কেয়াৰফুল হাউ উই লিভ হোৱাট উই ইট গতিকে কেলকুলেশ্যনটো এটা থাকেই অফক'ৰ্ছ বাকী মানুহতকৈ মেটাবলিজমটো ভাল খালে সোনকালে ফুড হজম হয় কাৰণ আই বিন উইথ স্পৰ্টছ ইন ছ' মেনি ইয়েৰ্ছ নাও সেইটো এটা এডভান্টেজ থাকে আৰু মোৰ অভাৰ মাছল মেমৰি থাকে যিটোৰ কাৰণে বহুত দিন ৱৰ্কআউট নকৰিলেও এদিন হঠাৎ এসপ্তাহ মূৰত গ'লেও মোৰ বডিটোৱে ৰেছপণ্ড কৰে গতিকে সেইটো ৱে মই ব্লেছড দেট আই বিন ৱৰ্কিং আউট ইন ছ' মেনি ইয়েৰ্ছ নাও কিন্তু আদাৰৱাইজ এনেকুৱা স্পেচিয়েলি ব্লেছড মানুহ সাংঘাতিক এক্সেপশ্যন হ'ব মোৰ এনেকুৱা স্পেচিফিক একো বস্তু নাথাকে কেইটামান বস্তু খালি মেইনটেইন কৰোঁ যে মোৰ প্ৰত্যেকটা মিলত প্ৰ'টিন থাকিব লাগে 30 গ্ৰামছ আৰু কাৰ্বছ কমপ্লেক্স কাৰ্বছ থাকে বেছিভাগ সময় আৰু কেতিয়াবা ফুল কাৰ্বছ লওঁ স্পেচিয়েলি মৰ্ণিং ৰাতিপুৱা সময়খিনিত মই আগতে খুব পানী দিয়া ভাত খাই খুব ভাল পাওঁ গতিকে আৰু তাত মানে মিনাৰেল কণ্টেণ্ট আইৰণ কণ্টেণ্ট ইমান বঢ়িয়া থাকে গতিকে তেতিয়া যদি মই ৰাতিপুৱা পানী দিয়া ভাতটো লওঁ ব্ৰেকফাষ্টত তাৰ লগত মই কেতিয়াবা মাছ লওঁ কেতিয়াবা অমলেট লওঁ গতিকে তেতিয়া টেষ্টটো ভাল লাগে ৰাতিপুৱাই টেষ্টি বস্তু এটা খোৱা গ'ল আৰু দিনটো তেতিয়া কাৰ্বছ নোহোৱাকৈ চলিব পাৰি আৰু এটা বেলেঞ্চিং কেলকুলেশ্যন এটা থাকে থ্ৰু আউট যদি মই গম পাওঁ যে আজি ৰাতি মই ক'ৰবাত যাম পাৰ্টিত আৰু মই তাত দগৰি খাম বিকজ আই লাভ টু ইট তেতিয়া গোটেই সময়খিনি মই কাৰ্টেল কৰি দিওঁ কাটি দিওঁ ফুডটো দেট ইজ দ্য কেলকুলেশ্যন মোৰ যিটো চলি থাকে আৰু বেছিকৈ মই ৰিলাই কৰোঁ চিকেনৰ ওপৰত আৰু এগ হোৱাইটছৰ ওপৰত ন I wake up smiling. So that helps me a lot. ৰাতিপুৱা অলপ সময় প্ৰত্যেকটা মানুহে সাৰ পোৱাৰ লগে লগে গ্ৰগি হৈ থাকে কিন্তু শুই উঠাৰ লগে লগে when I smile and I welcome myself to this world again, I'm like a newly born and I feel very fresh to start everything new. জিম যাবলৈ বেয়া নালাগে যোৱাকালি জিমৰ কষ্টটো পাহৰি যাওঁ আকৌ আজি কষ্ট কৰিবলৈ মন যায় খোৱা বস্তুটো ৰাতিপুৱাৰ পৰা এটা কেলকুলেশ্যন থাকে যে I want to eat healthy or not eat at all গতিকে সেইটো এটা কেলকুলেশ্যন থাকে চ' দেট ইজ হোৱাট আই ডু মৰ্ণিং ৰিচুৱেল শুই উঠিয়ে আই হাইড্ৰেট মাই চেল্ফ পানী খাওঁ কুহুমীয়া পানী খুব খাওঁ উইচ এট ওৱান পইণ্ট অফ টাইমছ বিকামছ ভেৰি এম্বেৰেছিং যে কাৰোবাৰ ঘৰত গ'লে প্ৰথম 12টা-1টা বজালৈকে আই হেভ টু গ' টু দ্য বাথৰুম ফ্ৰিকুৱেণ্টলি বাট ইট ডাজন্ট মেটাৰ এজ লং এজ ইউ আৰ হেল্ডি কোনোবাই যদি হাঁহেও সেইটো হাঁহিটোৰ একো এফেক্ট নাই যদি আমি হেল্ডি হৈ থাকোঁ গতিকে চ' সেইটো এটা কাম থাকে আৰু যিহেতু চল্টটো আমাৰ খুব কম থাকে ডায়েটত তো ৱাটাৰ ৰিটেনশ্যন নহয় বডিত গতিকে ফ্ৰিকুৱেণ্টলি বাথৰুম যাব লাগে কিন্তু বাট দেট ইজ ওৱান ৱে হাউ ইউ ক্লেন্স ইয়'ৰ কিডনিজ গতিকে বডিটো হাইড্ৰেট হয় কিডনিকেইটা ক্লেন্সড হৈ থাকে গতিকে সেইটো অতি প্ৰয়োজনীয় কাম তাৰপিছত ইমিডিয়েটলি মই প্ৰ'টিন শ্বেক এটা লওঁ চ' ডেট মোৰ নাম্বাৰ অফ মিলছ বাঢ়ি থাকে তাৰপাছত অলপ দেৰি পিছত by the time I shower and then be fresh and come back আহি গোসাঁই চাকি দি উঠি ব্ৰেকফাষ্টলৈকে সময় পাই যাওঁ যথেষ্ট ফেভৰেট মিল অফ দ্য ডে মোৰ ব্ৰেকফাষ্টটোৱে মই আটাইতকৈ বেছি ভাল পাওঁ কাৰণ সেইখিনি সময়ত মই যিমান মন যায় সিমান খাব পাৰোঁ আৰু যি মন যায় তাই খাব পাৰোঁ সেইটো বাৰু চেঞ্জ হৈ থাকে তথাপিও এতিয়াতো অসমীয়াটো আটাইতকৈ বেছি ভাল লগা হৈছে কাৰণ ভেৰি ইণ্টাৰেষ্টিংলি চবেই গম পাই ভাল পাব যে আমাৰ অসমীয়া ফুডটো সাংঘাতিক বেলেঞ্চড ফুড হয় আৰু আমাৰ অৰিজিনেলিটি মেইনটেইন কৰি যিয়ে ফুড মেইনটেইন কৰিছে সি কেতিয়াও লোকচান হোৱা নাই কাৰণ বহুত বস্তু আমাৰ অসমীয়া ফুড হেবিটটো ইমান বেলেঞ্চড আৰু নেচাৰৰ লগত ইমান মিলি আছে তাৰমানে যে আমাৰ কিছুমান নিয়ম থাকে আমি মাহেকত এবাৰ শাক খাব লাগে ৰাতি তিতা খাব নালাগে ৰাতি অমুক খাব নালাগে দৈ খাব লাগে অমুক কৰিব লাগে তমুক কৰিব লাগে খাৰ খাব লাগে এইবিলাক চব বস্তু হেল্ডি বস্তু এতিয়া দেখা গৈছে আমি ঘি খাওঁ ঘিটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু দেখিছোঁ এতিয়া ঘি শকত নহয় আগতে এটা মিছকনচেপশ্যন আছে যে ঘি খালে মানুহ শকত হয় ঘি খালে শকত নহয় মই ৰেগুলাৰ ৰাতিপুৱা 1 চামুচ ঘি খাওঁৱেই বা ঘি যদি নাথাকে মই একো নহ'লেও নাৰিকল তেল 1 চামুচ হ'লেও খাওঁ গ্ৰীণ টিত 1 চামুচ নাৰিকল তেল দি দিওঁ খাওঁ তো দেখিলোঁ যে গোটেই বস্তুবিলাক আমাৰ অসমীয়া ফুডটো আটাইতকৈ ভাল লগা আৰু বিশেষকৈ এইখিনি সময়ত যেতিয়া মই ডায়েটত আছোঁ আৰু মই ভাতটো নাখাওঁ আমি অসমীয়া মানুহ ভতুৱা মানুহ ভাতটোলৈ বিৰাট লোভ লাগে গতিকে এতিয়া মই অসমীয়া ফুডটো আটাইতকৈ প্ৰিয় মোৰ
This is a very interesting question. যে মই কোনখিনি সময়ত ৱৰ্কআউট কৰোঁ আচলতে মোৰ আগতে মই জেনেৰেলি বা এতিয়াও আই প্ৰেফাৰ টু ৱৰ্কআউট ইন দি ইভিনিং কাৰণ কিয় দিনটো কাম চাম কৰি উঠাৰ পাছত এক্সাৰচাইজটো মোৰ কাৰণে এটা ৰিলেক্সেশ্যনৰ নিচিনা হয় গতিকে মই ইভিনিং ৰিলেক্স কৰি তাৰপিছত ঘৰলৈ আহি খাই অলপ সময় ল'ৰা ছোৱালীৰ লগত খেলি অলপ টিভি চাই ঘৰত থাকি শুই যাবলৈ ভাল পাওঁ আৰু দ্বিতীয় কথাটো হৈছে কি ৰাতিপুৱা ৱৰ্কআউট কৰিলে আচলতে যিয়ে ৰাতিপুৱা ৱৰ্কআউট কৰে তেওঁলোকৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা ৱৰ্কআউট কৰাটো খুব ভাল হেবিট প্ৰভাইডেড আমি এমটি ষ্টামাক ৱৰ্কআউট কৰিব পাৰোঁ যদি আৰ্লি মৰ্ণিং হয় কিয় কাৰণ ছুগাৰ লেভেল আৰু আমাৰ টেষ্টষ্ট্ৰন বস্তুটো হৈছে ভাইচ ভাৰ্চা যেতিয়া আমাৰ টেষ্টষ্ট্ৰন লেভেল আমি শুই থাকোঁ মোটামুটি ৰাতিপুৱা টেষ্টষ্ট্ৰন লেভেল খুব হাই হৈ থাকে আমি ছুগাৰ লৈ লোৱাৰ লগে লগে টেষ্টষ্ট্ৰন লেভেলটো পৰি আহে গতিকে নেচাৰেল টেষ্টষ্ট্ৰন থাকোঁতেই বডিত সেইখিনি সময়তে যদি ৱৰ্কআউট কৰিব পাৰে খুব ভাল গতিকে আৰ্লি মৰ্ণিং কৰিব লাগিব চ' আমি যদি 9টা বজাত জিম যাওঁ বুলি ভাবোঁ তেতিয়া এটা লোকচান হৈ যায় কি তেতিয়ালৈকে আমি নোখোৱাকৈ থাকিলে আমাৰ বডিটো বহুত সময় ফুড ডিপ্ৰাইভড হৈ থাকে গতিকে আৰ্লি মৰ্ণিং বুলি ক'লে আচলতে আৰ্লি মৰ্ণিঙেই বুজায় গতিকে ইট হেজ টু বি উইদিন 45 minutes to 1 hour after you wake up সেইখিনি সময়ত মোৰ জেনেৰেলি হয় কি অলপ এনাৰ্জিটো ছুগাৰ লেভেলটো কমি থাকে কাৰণে মই এনাৰ্জিটো অলপ কম পাওঁ ৰাতিপুৱা সময়ত আৰু সেইকাৰণে মই প্ৰেফাৰেবলি ইভিনিং ৱৰ্কআউট কৰি ভাল পাওঁ আৰু ইভিনিং ৱৰ্কআউট কৰাৰ ক্ৰাউডটো মই ইভিনিং ক্ৰাউডটো বেছি ভাল পাওঁ কাৰণ জেনেৰেলি গম পোৱা যায় মই ক'লেও বুজি পাওঁ যে ইভিনিং যি মানুহে ড্ৰিংক কৰি ভাল পায় তেওঁলোকে ৰাতিপুৱা গিল্টি ফিলিংটো কাটিবৰ কাৰণে আহে জিমলৈ বেছিভাগ সময় গতিকে সেই ক্ৰাউডটো মই বৰ এটা পচন্দ নকৰোঁ ৰাতিপুৱা তাতকৈ ইভিনিং অহা মানুহখিনি ভাল পাওঁ যিয়ে ডেডিকেটেডলি অকল ইভিনিংটো ৱৰ্কআউট কৰি ভাল পায় cheat is cheat. Cheating is never okay actually. Because cheating is like life. So I do not eat because I want to have a good physique. I go to the gym because I want to eat. I love to eat. But cheating balance hoto lage. So everything has to be in a balance. So it doesn't matter what you eat, when you eat, how you eat. Balance to birat dorkari. So moi jodi gom pao je evening mo party ase and I know যে মই তাত গৈ দুটা ড্ৰিংক ল'ম 250 কেলৰিজ এ ড্ৰিংক 500 কেলৰিজ মোৰ ড্ৰিংকত যাব লগত আৰু খাওঁতে মই 1000 কেলৰি যাব পিছদিনাখন যদি মই জানো যে জিমত ভালকৈ ৱৰ্কআউট কৰিলে মই 1200-1300 কেলৰিৰ ওপৰত বাৰ্ণ কৰিব নোৱাৰোঁ তেতিয়া বাকী সময়খিনি মই ফুডটো কাট ডাউন কৰি দিওঁ তেতিয়া মই একেবাৰে ব্লাণ্ড ফুডত গুচি আহোঁ মই তেতিয়া চালাডছ লওঁ ডিমটো লৈ এগ হোৱাইটছ ল'লোঁ তেতিয়া এগ ইভেন য়েলোটোও নলওঁ তেতিয়া কুহুমটোও নাখাওঁ কণী মিট যদি লওঁ চিকেন যদি লওঁ চিকেনো মই তেতিয়া চিকেন লেগছত নাযাওঁ চিকেন ব্ৰেষ্টটো প্ৰেফাৰ কৰোঁ যিমান পাৰোঁ ট্ৰাই কৰি ৰাখোঁ যাতে ইভিনিং মই খাই দিলে আকৌ পিছদিনাখন ৱৰ্কআউট কৰি মই আকৌ বেলেঞ্চ কৰিব পাৰোঁ চ' মই ইমান এনেকুৱা লেভেলত মই ৱৰ্কআউট নকৰোঁ যিটো লেভেলত ৱৰ্কআউট কৰিবলৈ গ'লে মই খোৱাটো বন্ধ হৈ যাব মোৰ লাইফৰ পৰা বিকজ আই লাভ টু ইট মই ভাল পাওঁ খাই চ' চিটিং ইজ নেভাৰ গুড একচুৱেলি যেনেকৈ মদ বোলা বস্তুটো যেনেকৈ ভাল মদ বোলা বস্তুটো নাই আচলতে শব্দটো মদ চব বেয়া গতিকে cheating is always bad কিন্তু provided know how to cheat it doesn't look like cheating anymore it's good cheating কৰিব লাগে এনেকুৱা কোনো কথা নাই যিটো ভাল লাগে সেইটো খাম যিটো ভাল লাগে সেইটো কৰিম খালি কোৱান্টিটিটো আমি কেয়াৰ ল'ব লাগিব সে ফৰ এক্সাম্পল ইফ উই টক এবাউট ৱাটাৰ পানী খোৱাটো ভাল কথা কিন্তু আমি যদি বহুত পানী খাওঁ সেইটো আমাৰ কাৰণে বেয়া কফি খোৱাটো ভাল কথা কিন্তু যদি কফি 40 কাপ খাওঁ মানুহ এটা মৰি যাব পাৰে চ' কোৱান্টিটিটোৰ ওপৰত আমি উই হেভ টু বি ৰিয়েলি কেয়াৰফুল এবাউট দেট বাকী কোনো এনেকুৱা ষ্ট্ৰিক্ট নলওঁ নাই অফক'ৰ্ছ যিটো খাই বেয়া লাগে সেইটোতো একেবাৰে নাখাওঁ যেনে ৰঙালাও বেয়া পাওঁ মই ৰঙালাও নাখাওঁ আৰু পানীলাও বেয়া পাওঁ পানীলাও নাখাওঁ বাকী চব খাওঁ অৱশ্যে ডাইৰেক্ট থাকিলে বইল কৰি দিলে সেইটোও খাই দিওঁ সেইখিনি মনত মই টেষ্টৰ কথা চিন্তা নকৰোঁ চ' এনেকুৱা ষ্ট্ৰিক্ট নলওঁ একো কথা নাই এটা কথা আছে টোপনি নোহোৱাকৈ কিন্তু থাকিবলৈ মই মানা কৰিম চবকে ইটছ নট এবাউট ফুড কিন্তু টোপনিটো ক্ষতি কৰিব নালাগে টোপনিটো বহুত লোকচান কৰে মানুহক যদি টোপনি ভাল নহয় কেলৰিজ কাউণ্ট কৰিবই লাগিব বিকজ দেট ইজ দ্য নেম অফ দ্য গেম কেলৰি কাউণ্ট কৰিবই লাগিব আৰু সেইটো এচেঞ্চিয়েল এইকাৰণে চ' দেট আমি এটা প্ৰপাৰ এষ্টিমেশ্যনত থাকোঁ আমি 30 years I've been working out 30 বছৰত মই এটা বস্তু শিকিছোঁ মোৰ বডিটোৱে কেনেকৈ ৰেছপণ্ড কৰে কি ফুডত গতিকে হু ন'জ আই মাইট বি এন এক্সেপশ্যন
কিন্তু এক্সেপশ্যনছ কেনট বি এক্সাম্পলছ গতিকে মোৰ কথা মই চবৰ ক্ষেত্ৰত যে প্ৰযোজ্য হ'ব মই এইটো কথা ক'ব নোৱাৰোঁ গতিকে কেলৰি কাউণ্ট কৰি চলিলে মই দেখিছোঁ সেইটো এটা উপায়েৰে মই নিজৰ ওপৰত ৰেগুলেশ্যনটো ৰাখিব পাৰোঁ ৰেগুলেট কৰি ৰাখিব পাৰোঁ গতিকে কেলৰি কাউণ্ট কৰাটো অতি এচেঞ্চিয়েল আৰু চবেই জানিবই লাগে ইনফেক্ট আমি কিমান কেলৰি কনজিউম কৰিছোঁ আমাক দিনটোত কিমান কেলৰি লাগে এনেই মাঞ্চিজ বুলি ক'লেতো বেলেগৰ ক্ষেত্ৰত যেনেকৈ ফাষ্ট ফুডৰ কিছুমান বস্তু আহি যায় আইটেম কেইটামান সেইটো আমাৰ লাইফত নহয় সেইটো ক্ষেত্ৰত আমি আনফৰ্চুনেট আৰু ফাষ্ট ফুড খোৱাটোত মই অলপমান বেয়া পাওঁ কাৰণ কিয় ট্ৰান্স ফেটটো মানে যথেষ্ট লোকচান কৰে মানুহক তো আমি উই শুড অলৱেজ বি কেয়াৰফুল হোৱাট উই ইট এইটো ক্ষেত্ৰত এতিয়া মোৰ এনেকুৱা হৈছে ৰাইট নাও ইফ ইউ টেল মি মই এতিয়া ডায়েটত আছোঁ যিহেতু তেতিয়া ফেভৰেট মাঞ্চিজ বুলি ক'লে মই কি কৰোঁ থিনাৰ ৰুট বিস্কুট আছে তাৰ মাজত মই জেম লগাই লওঁ মিক্স ফ্ৰুট জেমটো লগাই লওঁ লৈ পেলাই তেনেকুৱা দুখন খাই দিলে মোৰ যিটো খাবলৈ কি বুলি কয় খক উঠে বুলি কয় যে মানুহৰ সেই খকটো মোৰ মৰি যায় তো মই এনেকুৱা লাগে অলপমান জেম খাই দিয়ে মিঠা বেছি খাই দিলোঁ নেকি সেইটো ৰখাই দিয়ে 4খনমান যদি থিনাৰ ৰুট বিস্কুট যায় অলপ কাৰ্বছো গ'ল বুলি মনটো অলপমান হেৰি লাগে আৰু প্লাছ এই যিটো খাবলৈ খুদুৱাই থকা মনটো সেইটো ছেটিছফাইড হৈ যায় তো এতিয়া ক্ষেত্ৰত মোৰ সেইটোৱে মাঞ্চিজ বাট আই নেভাৰ গ' ফৰ প্ৰটিন বাৰ্ছ দেই মই আই এম চৰি যদি মই কোনোবা কোম্পানীক যদি হেম্পাৰ কৰিছোঁ এইটো কথা কৈ প্ৰটিন বাৰ্ছ আৰ ৰিয়েলি বেড ইউ শুড নেভাৰ গ' ফৰ প্ৰটিন বাৰ্ছ স্পেচিয়েল টিপ বুলি ক'লে বহুত কথা থাকে আচলতে তাৰে ভিতৰত মই আটাইতকৈ ভাল লগা বস্তুটো প্ৰথম এটা কথা কওঁ যে এই খাওঁতেও আমি যে কেতিয়াবা মন যায় আৰু মনটোক ছেটিছফাই কৰিব লাগে নহ'লে এটা যদি অশান্তিত থাকে মন এটা যদি এনি টাইম কুৱেঞ্চ কৰি থাকে অফক'ৰ্ছ ইফ ইউ আৰ গোয়িং ফৰ এ গেম খেলা আছে তাত আমি শ্ৰেডেড কৰিব লাগে বডিটো শ্ৰেড কৰিব লাগে ৰেড হ'ব লাগে সেইটো সময়ত সেইটো লেভেলৰ ডেডিকেশ্যনটো বেলেগ ধৰণৰ মই সেইটোৰ বিষয়ে নকওঁ কিন্তু ইন জেনেৰেল যদি আমি ফিজিক এটা ভাল মেইনটেইন কৰিব লাগে তেতিয়া খাওঁতে মেলোঁতে আমি বহুত লোকেল ফুডছ আছে আমাৰ লোকেল বস্তু কিছুমান আছে সেইবিলাক বস্তু আমি মজা ল'ব পাৰোঁ এতিয়া আগতে কয় আচাৰটো বেয়া তাৰ এটা কাৰণ থাকিব পাৰে কাৰণ তাত চল্টৰ কোৱাণ্টিটিটো বহুত থাকে কিন্তু যিটো বেক্টেৰিয়া হেৰিত থাকে আচাৰত থাকে এইটো দ্যাটছ ভেৰি হেল্পফুল আমাৰ গাট ফ্ৰেণ্ডলি বস্তু তো উই শুড গ' ফৰ দ্যাট দৈ খাব লাগে চেনি টোটেলি এভইড কৰিব লাগে গুড় খাব লাগে তো চিকি যিটো থাকে বাদাম আৰু গুড় দ্যাটছ ভেৰি হেল্ডি এতিয়া কেতিয়াবা ভোক লাগে মানে এইটো খাব লাগে দ্যাটছ গুড আৰু বহুতে কমপ্লেইন কৰে আমাৰ এনেকৈ স্পেচিয়েল ডায়েট ক'ত মেইনটেইন কৰা হয় আমাক কোনে চাই দিব কি কৰিব কি নকৰিব 6টা কণী বইল কৰাটো একো টান কাম নহয় পৃথিৱীত তাতকৈ সহজ কাম একোৱেই নাই নেকি 6টা কণী বইল কৰিব লাগে আৰু 2টা তিয়ঁহ কিনি আনিব লাগে বজাৰৰ পৰা তিয়ঁহ এটা খাই দিব লাগে ৰাতিও যদি হয় লেট নাইট মানুহে কয় ৰাতি চালাড তালাড খাব নালাগে বুলি কয় নালাগে কয় কাৰেক্ট যদি গুটিটো যায় তেতিয়াহ'লে গেছ হোৱাৰ চিন্তাটো থাকে ভয় লাগে গুটিৰ পৰ্চনটো কাটি পেলাই দিলে হ'ল গতিকে পানী বহুত থাকে মিনাৰেলছ থাকে তিয়ঁহটো খালোঁ আৰু লগত কণী 6টা ল'লোঁ প্ৰটিন কমপ্লেক্স কাৰ্বছ বঢ়িয়া এক্সেলেণ্ট ফুড কনষ্টিপেশ্যনৰ কোনো চিন্তা নাই গতিকে আই থিংক আমি যদি ভাবোঁ এনেকৈ মেইনটেইন কৰিবলৈ একেবাৰে ইজি আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ টু অল দ্য বিশেষকৈ ছোৱালী মানুহ বা মাইকী মানুহ যিয়ে ৱৰ্কআউট কৰি ভাল পায় মই দেখা যায় বেছিভাগ মাইকী মানুহৰ হিমগ্ল'বিন কণ্টেণ্ট কম থাকে তো তেওঁলোকে এইটোৰ কাৰণে ইউ হেভ টু বি ভেৰি কেয়াৰফুল আৰু এইটো কৰিব পাৰি যে ইউ কেন গ' ফৰ পানী দিয়া ভাতটোত আইৰণ কণ্টেণ্টটো 10 টাইমছ 20 টাইমছ বেছি হৈ যায় নৰ্মেল ভাতটোতকৈ আইৰণ কণ্টেণ্ট ভাল থাকে ফলিক এচিড ভাল থাকে মিনাৰেলছ বঢ়িয়া থাকে আৰু সেইটো যদি খাই ৰাতিপুৱাই আমিতো ভাত খোৱা জাতি আমি ভাত খাওঁ তো আমাক ভাতটোত টোপনি আনিব নোৱাৰে এইটো মিছা কথা ইটছ মেথ যে পানী দিওঁ লাগিব কানিয়া লাগিব যদি এক থাল ভাত খাওঁ এক থাল খাব নালাগে এক বাতি 12 ঘণ্টা 14 ঘণ্টা সময় পানীটোত যদি থৈ দিওঁ আমি ভাতটো সেইটো ভাত আমাৰ কাৰণে ইমান হেল্পফুল এক থাল খাব নালাগে ইমানখিনি খাব লাগে অলপমান এক বাতি তাতে পানী থাকিব বা বেক্টেৰিয়া থাকিব বঢ়িয়া হেল্পফুল তাতে ভোট জলকীয়া ল'ব লাগে আচাৰ ল'ব পাৰে ভোট জলকীয়াৰ কণী অমলেট এটা বনাই ল'লেও চলি যায় মাছ ল'লেও চলি যায় লেফ্ট অভাৰ চিকেন থাকিলেও চলি যায় চ' ইটছ এ গুড ফুড মই বিৰাট ভাল পাওঁ খাই আৰু লাষ্ট প্ৰবলি 15 years মই পানী দিয়া ভাত লৈ আছোঁ আৰু বিশেষকৈ যেতিয়া মই ভলিউম এড কৰিবলগীয়া হয় এতিয়াতো মই কাটিঙত আছোঁ গতিকে এতিয়া মই লোৱা নাই আদাৰৱাইজ ভলিউম এড কৰিব লাগিলেতো মোৰ কাৰণে বিৰাট হেল্পফুল তেতিয়া মই ৰাতিপুৱা পানী দিয়া ভাতটো লওঁ দুপৰীয়া ভাত খাওঁ ৰাতিও ভাত খাওঁ ভাতটোৱে মোক কেতিয়াও আজিলৈকে শকত কৰা নাই গতিকে যিটো দেখিছোঁ
সেইটো এটা ইটছ এ গুড ৱে যে আমি এই হেমোগ্লোবিন কণ্টেণ্টটো বডিত বঢ়িয়াই ৰাখিব পাৰোঁ আৰু দিনটো ইমান মিনাৰেলছ থাকে উই ফিল ভেৰি এনাৰ্জেটিক গোটেই দিনটো কাম কৰি ভাল লাগে চ' দ্যাট ইজ ওৱান হেল্পফুল টিপ আৰু এটা কথা ক'ব বিচাৰিছোঁ এবাউট বডি বিল্ডিং এবাউট মেকিং এ গুড ফিজিক কোনো টাইম নাথাকে কোনো বয়স নাথাকে আৰু কি ৱৰ্ডটো হৈছে কনচিষ্টেণ্টলি যাব লাগে ডেইলি আধা ঘণ্টা 20 মিনিট 10 মিনিট একো নাই 5 মিনিট মোৰ এনেকুৱা সময় যায় কেতিয়াবা শ্বুটিং থাকে সময় নাপাওঁ মই মিলাবলৈ মই ইয়াতে বাৰডাল বনাই থৈ দিওঁ ওলাই যোৱাৰ আগে আগে 3টা ছেট মাৰি পেলাই গুচি যাওঁ সেইটোও কামত দি থাকে তাৰপৰা যদি প্ৰয়োজন পৰে গাড়ীৰ ছিটটো ঠেলি থাকিলেও ট্ৰাইচেপ মাচলটোত লাগি থাকে গতিকে বডি বিল্ডিং ইজ নট ইন দ্য বডি একচুৱেলি ইটছ ইন দ্য মাইণ্ড চিন্তাধাৰাটো ইম্পৰ্টেণ্ট আজি কেতিয়াবা ক'বলৈ গ'লে একো খাবলৈ নাপালে আই প্ৰেফাৰ নট টু ইট নাখাওঁ একোৱেই নাখাওঁ কিন্তু এই তেলত ডুবাই বনোৱা ৰোল তেলত ডুবাই বনোৱা আলু টিকি এইবিলাক নাখাওঁ তো মই লাগিলে যদি একো নাপাওঁ আপেল এটাকে খাই দিওঁ ক'ৰবাত আপেল এটা কিনি ল'লোঁ কমলা 3টা কিনি ল'লোঁ খাই দিলোঁ কল 2টা খাই দিওঁ ৱাটাৰমেলন খাই দিওঁ এগ হোৱাইট 6টা খাই দিওঁ একো নাই গাখীৰৰ পেকেট এটা কিনি লওঁ মছলি অ'টমিলত গাখীৰটো ডাইৰেক্ট ঢালি দি পেলাই খাই দিওঁ কিন্তু বেয়া বস্তুবিলাক খাব নালাগে জেনেৰেলি কাৰণ সেইবিলাক বডিৰ পৰা উলিয়াওঁতে বহুত সময় যায়গৈ এমিগোল্ডৰ এই প্ৰচেষ্টাটো বিৰাট ভাল লাগিছে মোৰ তেওঁলোকে ইমান ধুনীয়া আমাৰ নিজৰ বস্তু এটা আমাৰ ওচৰলৈ আকৌ লৈ আহিছে তো জেনেৰেল এটা মিছকনচেপশ্যন আছে মানুহবিলাকৰ বহুতে জানা উচিত আমি কৈ দিওঁ না ব্ৰাউন ৰাইচ খাবা ব্ৰাউন ব্ৰেড খাবা কিন্তু হোৱাট ইজ দ্যাট কি হয় ব্ৰাউন ব্ৰেড আটাৰ ব্ৰেড হ'ব লাগে তো সেইটো ইমান ব্ৰাউন নহয় আচলতে এনেকুৱা যিটো আমাক ব্ৰাউন ব্ৰেড দিয়ে তাতে ষ্টেইন যিটো চাউল আমি খাওঁ ব্ৰাউন বুলি কয় এইটো আচলতে ষ্টেইন আচলতে ব্ৰাউন ৰাইচটোত তাতে এনেকুৱা মাৰ্কিং থাকে দেখিবা এনেকুৱা ব্ৰাউন কালাৰ মাৰ্কিং থাকে সেইটোহে ব্ৰাউন ৰাইচ আচলতে গতিকে তেওঁলোকৰ যিটো ৰাইচ মই এইটো টেষ্ট কৰি চালোঁ ইটছ ৰিয়েলি গুড আৰু ইটছ ৰিয়েলি হেল্ডি বহুত খাবও নোৱাৰি অলপমান খালি হেভি লাগে চ' আই থিংক এইটোলৈ আমি শ্বিফ্ট কৰিব পাৰিলে আমি ভাত খোৱাৰ মজাটো লৈ থাকিব পাৰিম আমি হেল্ডিও হৈ থাকিব পাৰিম আৰু লগতে ৱৰ্কআউটটো আছেই চ' আই থিংক এজন মানুহৰ ফিটনেছৰ কাৰণে জিমটো যেনেকৈ প্ৰয়োজনীয় তাতকৈ 10 গুণ বেছি ইম্পৰ্টেণ্ট হাউ ইউ ইট হোৱাট ইউ ইট গতিকে খোৱাটো ঠিক থাকিলে আমাৰ চব ঠিক থাকিব লাগিব গতিকে ব্যৱসায়টো বিভিন্ন ধৰণৰ ব্যৱসায় আছে মানুহে ৱাইন শ্বপ খুলিও পইচা কামাই আছে কোনোবাই জিম খুলিও পইচা কামাই আছে তো জিম খুলি যিয়ে পইচা কামাই আছে সি লগতে এডিশ্যনেল এটা বেনিফিটো দি আছে ছ'চাইটিক ঠিক তেনেকৈ somebody dealing in a product like this ব্ৰাউন ৰাইচ যেনেকৈ পেকেজিং কৰি দিছে আই ন' বিজনেছ ইজ ইনভলভড কিন্তু তাৰ মাজেৰে তেওঁলোকে সমাজৰ এটা ভাল কামো কৰি আছে চ' হেল্প দেম টু হেল্প ইউ দেট ইজ অল আই ৱান্ট টু চে ষ্টে হেল্ডি